বৌজনীৰ আজি বাৰ্থডে সেইকাৰণে আজি বাৰ্থডে বুলি বৌৰ কাৰণে মই ঘৰতে খুব স্পেচিয়েলি কেক এটা বনাই আছোঁ। কেনেকুৱা কি হয় কেকটো নাজানো, আগতেও বনাইছোঁ, ইমান খাবলৈ বেয়া নহয় বাৰু। তথাপিতো আজি বাৰু কেনেকুৱা হয় চাই লওঁ। বৌক ছাৰপ্ৰাইজ দিম বুলি বনাই আছোঁ। প্ৰথমতে মই ক্ৰীমখিনি হুইপ ক্ৰীমখিনি খুব ধুনীয়াকৈ ব্লেণ্ডাৰেদি ফেটি লৈছোঁ। আৰু এজনী বৌ আছে, বৌ আৰু বৌ বুলিও ক'ব লাগিব আৰু মোৰ বান্ধৱী বুলিও ক'ব লাগিব। বৌতকৈ বেছি তাই মোৰ বান্ধৱী হয়। তাইৰ কাৰণেও আৰু এটা কেক বনাইছোঁ আৰু তাইক ছাৰপ্ৰাইজ দিম। তাইক এতিয়ালৈ জনোৱা নাই আৰু বাৰ্থডে উইচো কৰা নাই এতিয়ালৈকে। আৰু ভাবিছোঁ বাৰ্থডে উইচ নকৰোঁ, একেবাৰে কেকটো লৈ তাইক ধুনীয়াকৈ ছাৰপ্ৰাইজ দি থৈ আহিম। তাইৰ ৰিয়েকশ্যনটো চাম। কেকটো বনাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল। এতিয়া আকৌ অলপ দেৰি ৰখিব লাগিব আৰু অকণমান আছে, বেছি দেৰি নাই, হৈ যাব। আপোনালোকে গমেই পাইছে, কিবা এটা কৰিব ল'ম লগে লগে কাৰেণ্টটো গুচিয়ে যায়। এতিয়া আকৌ কাৰেণ্ট আহালৈ ৰখিব লাগিব। চ' অলপ সময় ৰখোঁ। তাৰ আগতে মই আপোনালোকক ক্ৰীমটো দেখুৱাই দিছোঁ। এয়া আৰু অকণমান 5 মিনিট 10 মিনিটৰ পিছত এইখিনি হৈ যাব। তাৰপিছত মই ইয়াত কেকত লগাব পাৰিম। চ' চাই থাকক। কাৰেণ্টটো আহে মানে মই আপোনালোকক মোৰ বনাই থৈ দিয়া কেকটো দেখাওঁ। এইটো হৈছে কেকটো, আৰু কেকটো মই আগতেই বনাই থৈ দিছিলোঁ। যিহেতু কেকটো বনাওঁতে বহুত টাইম লাগে, সেইকাৰণে কেকটো আগতীয়াকৈ বনাই থৈ দিছিলোঁ যাতে টাইমটো ছেভ হয়। আৰু কেকটো মই অভেনত বনোৱা নাই, ইয়াক কুকাৰতে বনাইছোঁ। আৰু অভেনত এতিয়ালৈকে কেকটো বনোৱা নাই, তথাপিতো নেক্সট টাইম ট্ৰাই কৰিম বাৰু বনাবলৈ। কিন্তু এতিয়া সদ্যহতে মই কুকাৰতে কেকটো বনাইছোঁ। কেকটো ধুনীয়াকৈ 3 ভাগ কৰি খুব লাহে লাহেকৈ কাটি লৈছোঁ। কাটি পেলাই মই ইয়াত মাজে মাজে গোটেইখিনিতে চুগাৰ চিৰাপ ব্যৱহাৰ কৰিছোঁ। চুগাৰ চিৰাপটো আচলতে কেকত দি ল'লে অকণমান খাবলৈ ভাল হয় আৰু খুব ছফ্ট হয়, সেইকাৰণে চুগাৰ চিৰাপটো ইয়াতে ব্যৱহাৰ কৰা হয়। এইটো হ'ল আজি মই বৌৰ কাৰণে স্পেচিয়েলি বনোৱা ভেনিলা কেকটো। কেনেকুৱা দেখা হৈছে, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।